रमजान करने खजूर ऐसे सेवई ऐसे बहुत बहुत प्रकार खजूर ऐसे एक तो सऊदी पर ऐसे ईरान पर ऐसे इराक पर ऐसे दुबई पर ऐसे सेवई ऐसे कलकत्ता बनारस पटना सब एटू ভাল ভাল বস্তু আহিছে এটু रमजान करने तारीख करबो কেনেকুৱা গ্ৰাহকৰ ভিৰ কেনেকুৱা গ্ৰাহকৰ ভিৰ আছে মगर দাম বহুত বাঢ়িছে দাম বাঢ়িছে এনে খেজুৰবোৰ কেনেকৈ দামবোৰ दाम 100 কিমানৰ পৰা আৰম্ভ হৈছে খেজুৰ खेजूर 100 टका से लेके 2000 किलो तक है 2000 টকা লাগে 2000 একদম যদি আমি কওঁ 2000 টকা খেজুৰটো ক'ৰ পৰা আহিছে এটু সৌদি আরব কোনটো আছে ভ্যারাইটি সব আছে মদিনা শরীফৰ পৰা আহিছে খজুৰটো ইৰাণৰ পৰা আহিছে ইৰাকৰ পৰা আহিছে এইবিলাক সব খজুৰ আহিছে টাকার মানে 1400 টাকা কেজি আছে আপনার 1200 টাকা কেজি আছে আজবা খজুর যে আছে মজহুল খজুর আছে এটু আপনার 1400 টাকা কেজি আছে আর আম্বার আছে এটু 1200 টাকা আছে এইবিলাক এনেকুৱা খজুর আছে সব একেবাৰে দামী খেজুৰটো কিমান দামী খজুর মানে আপনার চবতকৈ কষ্টলি যোনটো কষ্টলি এটু আছে 1400 1200 ক'ৰ পৰা আহিছে এসব মদিনাৰ পৰা আহে মদিনাৰ পৰা বিক্ৰী কেনেকুৱা হৈছে বিক্রি ভালে ভালে চলি আছে এইবিলাক সব খজুর আছে ডাবা পেকিং আছে হয় এইবিলাক সব খজুর আছে এইবোৰ চাগে ইয়াৰে হয় খোলা খেজুৰ এইটো খোলাটো মানে আপোনাৰ ইৰাণৰ পৰা আহে হা ইৰাণৰ পৰা এইবোৰ কেনেকুৱা দাম এনে এইটো মানে আপোনাৰ 400 আছে এটা 300 আছে এইটো কলমি খজুৰ আছে এইটো 600 আছে এইটো আলু খজুৰ আছে এইটো 200 আছে এইটো 500 টাকা কেজি আছে এনেকুৱা আছে কোনটো খেজুৰ বেছি বিক্ৰী হৈছে বেছি খজুৰটো এইটো বিক্ৰী আছে ইৰাণৰ হা কলমি খজুৰ ইৰাণৰ মানে বিক্ৰী আছে আৰু এইটো মানে এইটো ডাঙৰ ডাঙৰ মানুহ আছে এইটো মানে মানুহ চাই আৰু যিটো মানে জানে কি এইটো মানে ভাল বেছিকৈ ভাল আছে এইটো মানে মানুহ আৰু চেৱৈ বিক্ৰী কৰিছে हाँ सेवई আছে পাটনা লাচ্ছা আছে বানারসি লাচ্ছা আছে হ্যাঁ বহুত মানুহ আছে লোকাল লাচ্ছা বিক্রি কৰি আছে কিন্তু আমি যে আছে আমাৰ বহুত পুরানা মানুহ ইয়াতে আমি মানে পাটনাই লাচ্ছা বিক্রি কৰোঁ এইটো লাচ্ছা ভাল ঘি লাচ্ছা আছে 600 টাকা কেজি আছে আর এইবিলাক লাচ্ছা আছে 150 টাকা 160 টাকা এনেকুৱা চলি কাৰণে আৰু মানে যা যোগাৰ কৰি আছো আৰু বজাৰত আহিছো প্ৰস্তুতি কেনেকুৱা চলিছে এনে ভালে চলিব আল্লাই কৰিলে খেজুৰ ললো এলমণ্ড ললো কাজু চাজু লৈছো কি কি বজাৰ কৰিছে এই লৈ লওঁ ফল ল'ম এতিয়া আপেল ল'ম কল ল'ম কেনেকুৱা দাম দৰবোৰ বিক্ৰী আছেনে দামবোৰতো দাম বাঢ়িবই আৰু বছৰে বছৰে বাঢ়ি থাকে যিহেতু পাইছে একমাহ এতিয়া ৰোজা ধৰিম এতিয়া ইনশাআল্লাহ ৰোজা ধৰিম কিনিলে এতিয়া এতিয়া খেজুৰ কিনিলোঁ এলমণ্ড কিনিলোঁ কাজু আৰু এতিয়া আপেল কিনিম ভাল লাগিছে আহি আছে ভাল লাগি আছে আৰু ৰোজাক লৈ যিহেতু বিশেষকৈ তোমালোকৰ সম্প্ৰদায়ৰ লোকসকলে এটা দীঘলীয়া ৰৈ থাকে ভালে লাগিছে ৰোজা আহিলে বুলি